গুড ইভিনিং গাইজ। এতিয়া মানে মই আহিছোঁ কাম এটা কৰিবৰ কাৰণে। এয়া দেখিছে হাতত এইটো তুঁহগুৰি আনিছোঁ আৰু এখন দা। এইখন আমাৰ ওচৰতে এখন হস্পিটেল আছে, কিন্তু অপেনিং হোৱা নাই। মানে মই এতিয়া এটা কাম কৰিবলৈ আহিছোঁ। কামটো মানে এই মই পুখুৰী এটাতে মাছ জীয়াই থৈছিলোঁ। মাছক মানে এতিয়া তুঁহগুৰি অলপ দিবলৈ কাৰণে আহিছোঁ। আৰু দাখন আনিছোঁ এটা কাৰণত, ইয়াত গছৰ ডাল কিছুমান পেলাই দিম বুলি ভাবিছোঁ, কাটি পিনে আনি। নহ'লে মানে ইমানে গৰম হৈ গৈছে নহয় পানীবোৰ সেইটো পুখুৰীটো। দেখিছে হাঁহ চৰি আছিলে পুখুৰীটো। এইটো ডাষ্টবিন বনাইছে এতিয়া চৰকাৰৰ ফালৰ পৰা। পুখুৰীত বৰ বিশেষ ডাঙৰ মাছ নাই, মানে এইবছৰ জিওৱা মাছ এইবিলাক। কিন্তু তুঁহগুৰি দিবৰ কাৰণে আহিছে। তুঁহগুৰিটো দি লওঁ, তাৰপৰা গছৰডাল কাটি পিনি অলপ ইয়াত পেলাই দিব লাগিব পুখুৰীটোত। ডাঙৰ মাছ নহয়, এতিয়া এইবছৰ জিওৱা মাছ। ইয়াত মানে গছৰডাল অলপ পেলাই দিম। ইমান গৰম হৈ যায় নহয় দুপৰীয়া, মানে ৰ'দৰ কাৰণে পানীবিলাক, মাছ থাকিবৰ কাৰণে জেগা নাই। সেইকাৰণে গছৰডাল অলপ পেলাই দিওঁ বুলি ভাবিছোঁ। এজনী আমাৰ ঘৰৰ গৰুজনী, মানুহ চিনি পাইছে, তাই কেনেকৈ আহিছে দিছে না ওচৰলৈ। চেলেকি দিছে দেখিছে নে? তুঁহগুৰি লাগি আছে নহয় হাতত, পূৰা চেলেকি দিছে। দেখিছে চেলেকি দিছে। কপা মাছক দিবলৈ কপা নাই নেকি? সাপ চাপ সোমোৱাই দিবলৈ ভাল হ'ব ন, সোমোৱাই দিবলৈ ইয়াত। সিফালে দুচাপমান মাৰি দিয়ক, বহুত টান। ডাল কেইটামান ওলমি আছে, চাওঁচোন কাটি। এইটো এটা কাটি দিওঁ। দি লওঁচোন। ফাইনেলি গছৰ ডাল পেলোৱা হৈ গ'ল। এতিয়া মাছেহে জানে আৰু কিমান ডাঙৰ হয়। আৰু টুকুৰি কেইটামান আছে, দি থৈ যাওঁগৈ। মই কপা সেয়া পেলাইছিলোঁ, দেখোন নাখালে। কেইটামান আছে, দি থৈ যাওঁ। আজি ভিডিঅ'টো বনোৱা বিশেষ একো কাৰণ নাই, মানে এনেই কৰিবলৈ কাৰণে মন গ'ল, দেখাবলৈ মন গ'ল, সেয়াই আৰু। গতিকে আজিলৈ বাই বাই। নেক্সট ভিডিঅ' আকৌ চাব, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।